এই 20 জন কনভিক্ট আদালতে এই 20 জন কনভিক্টকে যাবজ্জীবন কাৰাদণ্ডৰে দণ্ডিত কৰিছে। প্ৰধানতঃ 302 আণ্ডাৰ ছেকশ্যন 302 অফ দ্য ইণ্ডিয়ান পেনেল কোড। মৃত্যুদণ্ড নিদি যাবজ্জীবন কাৰাদণ্ডৰে দণ্ডিত কৰিলে তাত ফাইনৰ প্ৰভিজনো আছে ইন এডিশ্যন টু লাইফ ইমপ্ৰিজনমেণ্ট। এই প্ৰতিজন ব্যক্তিকে যাক দোষী সাব্যস্ত কৰিছিল আদালতে এই 20 জন ব্যক্তিক পুনৰবাৰ দোহাৰিলোঁ যাবজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিছে আৰু প্ৰতিজনৰ ওপৰতে ফাইন ইম্প'জ কৰিছে 20,000 টকাকৈ। ইমানেই প্ৰধানতঃ ধন্যবাদ। এই 20 জন কনভিক্ট আদালতে এই 20 জন কনভিক্টকে যাবজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিছে। প্ৰধানতঃ 302 আণ্ডাৰ ছেকশ্যন 302 অফ দ্য ইণ্ডিয়ান পেনেল কোড। মৃত্যুদণ্ড নিদি যাবজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিলে তাত ফাইনৰ প্ৰভিজনো আছে ইন এডিশ্যন টু লাইফ ইমপ্ৰিজনমেণ্ট। এই প্ৰতিজন ব্যক্তিকে যাক দোষী সাব্যস্ত কৰিছিল আদালতে এই 20 জন ব্যক্তিক পুনৰবাৰ দোহাৰিলোঁ যাবজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিছে আৰু প্ৰতিজনৰ ওপৰতে ফাইন ইম্প'জ কৰিছে 20,000 টকাকৈ। ইমানেই প্ৰধানতঃ ধন্যবাদ। এই 20 জন কনভিক্ট আদালতে এই 20 জন কনভিক্টকে যাবজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিছে। প্ৰধানতঃ 302 আণ্ডাৰ ছেকশ্যন 302 অফ দ্য ইণ্ডিয়ান পেনেল কোড। মৃত্যুদণ্ড নিদি যাবজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিলে তাত ফাইনৰ প্ৰভিজনো আছে ইন এডিশ্যন টু লাইফ ইমপ্ৰিজনমেণ্ট। এই প্ৰতিজন ব্যক্তিকে যাক দোষী সাব্যস্ত কৰিছিল আদালতে এই 20 জন ব্যক্তিক পুনৰবাৰ দোহাৰিলোঁ যাবজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিছে আৰু প্ৰতিজনৰ ওপৰতে ফাইন ইম্প'জ কৰিছে 20,000 টকাকৈ। ইমানেই প্ৰধানতঃ ধন্যবাদ।